6টা লাৰু পালে আপুনি লাভ কৰিব 1000 টকা। দীপাৱলীৰ বাবে উপহাৰ গুগল পেৰ। আজি পোহৰৰ উৎসৱ দীপাৱলী। ধনতেৰাছৰ পৰা আৰম্ভ হৈছে দীপাৱলীৰ উৎসৱ উৎসাহ। ঘৰবোৰ পোহৰেৰে উজলি উঠিছে দীপাৱলীৰ নিশা। বজাৰতো ভিৰ, আতচবাজিৰ পৰা মিঠাইলৈ। বজাৰত ক্ৰেতা বিক্ৰেতাৰ ব্যস্ততা। এনে সময়তে গুগল পেয়ে উৎসৱৰ আনন্দ দুগুণ কৰিবলৈ এটা বিশেষ কেছবেক অফাৰ আগবঢ়াইছে গ্ৰাহকলৈ। ডিজিটেল পেমেণ্ট এপটোৱে দীপাৱলীৰ সময়ত 1000 টকালৈকে কেছবেক জিকাৰ সুযোগ আগবঢ়াইছে। গুগল পেয়ে ইয়াক লাৰু নামেৰে নামাকৰণ কৰিছে। পুৰস্কাৰটো জিকিবলৈ ব্যৱহাৰকাৰীসকলে 7 নৱেম্বৰৰ ভিতৰত 6খন ইউনিক লাৰুছ কাৰ্ড সংগ্ৰহ কৰিব লাগিব। তাৰ পিছত আপুনি লাভ কৰিব এখন স্কেচ কাৰ্ড। ব্যৱহাৰকাৰীসকলৰ বাবে বিভিন্ন পৰিমাণৰ জিকাৰ সুযোগ সুবিধা আছে। গুগল পে ব্যৱহাৰকাৰীসকলে যিকোনো লেনদেনৰ বাবে লাৰু কাৰ্ড পাব পাৰে। যদি আপুনি অধিক লেনদেন কৰে, কাৰ্ড এখন পোৱাৰ সম্ভাৱনা বৃদ্ধি হ'ব। 6খন লাৰু কাৰ্ড লাভ কৰাৰ পাছত আপুনি কেছবেকলৈ যাব লাগিব। এই সুবিধা লাভ কৰিবলৈ প্ৰথমে আপুনি আপোনাৰ স্মাৰ্টফোনত গুগল পে এপটো খুলি ৰিৱাৰ্ডছ অপশ্যনলৈ যাওক, তললৈ যাওক আৰু লাৰুত ক্লিক কৰক। আৰু তাৰ পাছত ব্যৱহাৰকাৰীসকলে এই কাৰ্ডখন ক্ৰেছ কৰি 51 টকাৰ পৰা 1000 টকালৈ কেছবেক লাভ কৰিব পাৰে। দেৰি নকৰিব, আপুনিও লাভ কৰিব পাৰিব। নিউজ ডেস্ক ৰিপোৰ্ট, গণ অধিকাৰ লাইভ।